এয়া হ'ল চাৰিজনী নলে গলে লগা বান্ধৱীৰ কাহিনী। সদায় এনেদৰে গোটেইকেইজনী টিউচনলৈ বুলি ওলাই আহে। এয়া হ'ল পাহি, তাই সদায় হাঁহি থাকি ভাল পায়। এয়া হ'ল চিমি, সদায় মনে মনে থাকে, বেছি কথা নকয়। এয়া হ'ল কস্তুৰী, তাই বৰ ৰচকী। আৰু এয়া হ'ল লিজা, অকল মোবাইলতে বিজি হৈ থাকে। ঐ, আজি টিউচনৰ শেষত কেনিবা যাওঁ ব'ল, এনেও আজি টিউচন সোনকালে শেষ হ'ব। যাবতো পাৰি নে কি কলি যা? নাই মই নাযাওঁ, তহঁতি যাবি। তোৰ অকল এনেকুৱাই, যেনি হ'লেও নাযাওঁ অকল। এইজনী যদি নাযায় আমিও নাযাওঁ দে। হ'ব দে ব'ল, টিউচন দেৰি হ'ব এতিয়া। ঐ, কাইলৈ কেইটা বজাত যাবি? কালিলৈ অলপ সোনকালে ওলাব। হ'ব ব'ল এতিয়া। হেল্ল', তই আহিছনে নাই? আমি তহঁতৰ ঘৰৰ আগত আহি ৰখি আছোঁ, সোনকালে আহ। ৰ গৈছোঁ। এইজনী সঁচাকৈ ইমান দেৰি কৰে সদায়? সঁচাকে দেই, হাউজনী আহিছে চা। ইমান টাইম লাগেনে তোৰ? নহয়, চুলি ফনিয়াই আছিলোঁ। ঐ, আজি টিউচন শেষ হোৱাৰ পাছত অলপ ওলাই যাওঁ। তই লিজা নাযাওঁ বুলি নকবি আকৌ। হ'ব দে, নকওঁ। তহঁত দুজনী যাবিনে? যাম দেই। সেই পিনৰ পথাৰৰ পিনৰ ৰাস্তাটো কিবা এটা ভাল লাগে। ভাল লাগিব দে। ব'ল এতিয়া যাওঁ। ব'ল। এই ৰাস্তাটোৰে আহি কিবা ভাল লাগে ন, ইমান নিজান পৰিৱেশ। হয় দে। শুনচোন, আমিচোন পিকনিক যোৱা প্লেন এটা বনাব পাৰোঁ। পাৰিতো, পিছে কলৈ যাবি? যাব পাৰি নেকি? পাৰি, কিন্তু চানডে দিন এটা ল'ব লাগিব। কাৰোতো একো প্ৰব্লেম নাই? আমাৰতো নাই, কিন্তু লিজা, তোৰ বয়ফ্ৰেণ্ডে যাব দিব জানো? এইজনী যাব দিব দে। পিছত নাযাওঁ বুলি নকবি আকৌ। হ'ব ব'ল, আন্ধাৰে হ'ব এতিয়া। ব'ল। সেইদিনা ৰাতিপুৱাই চাৰিওজনী চেঁচাবিললৈ বুলি ওলাই গ'ল।
পঢ়িছ নাই? মোৰ যে একদম পঢ়া হোৱা নাই, কি যে হ'ব এক্সাম। ঐ আমি এক্সাম শেষ হোৱাৰ পাছত সকলোৱে একেলগে থাকিম দেই, এতিয়াই কৈ থলো। সেই এজনী পৰীক্ষা পাছ কৰাই নাই, পৰীক্ষা হোৱাই নাই, উৎপাত লাগিলেই। তহঁতি লেকচাৰে মাৰি থাকিবি নে ঘৰো যাবি? নহ'লে ঘৰত গালি দিব। যাওঁগৈ ব'ল। বল বল। চাওঁতে চাওঁতে পৰীক্ষা ওচৰ পালেহি চাৰিওজনী। সকলো পঢ়াত ব্যস্ত হৈ গ'ল, কোনো কাকো লগ নোপোৱা হ'ল। ঐ কি কৰিছ? বহুত পঢ়িছ ন? নাই, ক'তনো পঢ়িবি হয়। মোৰতো মোবাইল চাওঁতে গৈছে, তইতো পুৰা পঢ়িছ ন? নাই পঢ়া, মোৰো একেই, অকল মোবাইলটো চাই থাকোঁতে যায়। পিছে কস্তুৰী আৰু পাহিহঁতে পুৰা পঢ়িছে ন? পিছে খবৰে নাই ইহঁতৰ। হয় দে, পুৰা পঢ়িছে। হ'ব তেন্তে সকলোৱে পৰীক্ষা শেষ হোৱাৰ পাছতহে লগ পাম। হ'ব দে এতিয়া, বাই বাই। এনেদৰে সিহঁতৰ পৰীক্ষা পাৰ হৈ গ'ল, কোনো কাৰো খবৰ এটা নাই। ৰিজাল্ট দিবলৈ মাত্ৰ এটা দিন বাকী। অৱশেষত ৰিজাল্ট দিলে, চাৰিওজনী পাছ কৰিলে। ঐ, ৰিজাল্ট কেনেকুৱা হ'ল? মজা, আৰু তোৰ? মোৰো ভালেই। পিছে পাহি আৰু কস্তুৰীলে কনফেছ কৰচোন। কৰিছোঁ ৰ। ঐ তহঁতৰ খবৰ খাতি এটা নোহোৱা হ'ল যে, ৰিজাল্ট কেনেকুৱা হ'ল? ভালেই হ'ল, আৰু তোৰ? ভালেই। কস্তুৰী তাৰ ফোনটো নাই লগা। পিছে এতিয়া এডমিশ্যন ক'ত ল'বি? কলেজতে ল'ম ন চবেই। হ'ব। পিছে ৰুমত থাকিবিনে সকলোৱে? আমি চবেই একেলগতে থাকিম। কালিলৈ ৰুম চাব যাম, ওলাবি। হ'ব, গোটেইকেইজনী যাম, সোনকালে ওলাই আহিবি। হ'ব। ৰুম ক'ত পায় হয়? ৰ সেই দাদাজনক সুধি চাওঁ। দাদা, ইয়াত ভাড়া ৰুম ক'ত পাম বাৰু? তোমালোকে সেই গলিটোদি সোমাই যোৱা, তাতে পাবা। থেংক ইউ দাদা। ৱেলকাম। বাইদেউ, বাইদেউ। বাইদেউ, ইয়াত ভাড়ালৈ ৰুম পাম নেকি? ৰুম এটা আছে, পচন্দ হয়নে নহয় চাই লৈ আহা। ভালেই লাগিছে ৰুমটো। ঠিক আছে, আমি কাইলৈৰ পৰা আহিম। হ'ব তেতিয়াহ'লে। বৰমা, তোমালোকে আহিলা, আৰু এগৰাকী নাহিলে যে? তাই নাহে। হ'ব দিয়া, লোৱা তোমালোকৰ চাবি।
আমি সদায় এনেদৰে লগত থাকিম দেই। কেতিয়াও আমাৰ পৰা কোনো আঁতৰি নাযাবি। আমাৰ এই বন্ধুত্ব যাতে কেতিয়াও শেষ নহয়, প্ৰমিছ। বন্ধুত্ব মাথো এটি শব্দ নহয়, মাথো এটি সম্পৰ্ক নহয়, ই এটা নীৰৱ প্ৰতিশ্ৰুতি। বন্ধু সেইজন নহয় যিজনে প্ৰয়োজনত ব্যৱহাৰ কৰে। প্ৰকৃত বন্ধু সেইজন যিয়ে সমগ্ৰ পৃথিৱী তোমাৰ বিপক্ষে হ'লেও তোমাক লগ দিয়ে। মই আছিলোঁ, মই আছোঁ আৰু মই থাকিম।